হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছোঁ। আজি মই জলফাই আচাৰ বনাম, অকণো ৰ'দত নিদিয়াকৈ, আৰু বহুত সোৱাদ লগা জলফাই আচাৰ হ'ব। এই আচাৰখিনি আপোনালোকে আৰামছে 2-3 বছৰ ৰাখিব পাৰে, কোনো কাৰণে নষ্ট নহয়। ইয়াত মই জলফাই লৈ লৈছোঁ 2.5 কেজি, আৰু এইখিনি ভালকৈ ধুই শুকান কাপোৰ এখন দি মুচি মই শুকুৱাই ল'লোঁ। আৰু এইখিনি মই এতিয়া এনেকৈ কাটি ল'লোঁ। গোটেইখিনি মই এতিয়া কাটি ল'ম আৰু ইয়াত নিমখ দি ডেক্সি এটাত থৈ দিম গোটেই ৰাতিৰ কাৰণে। আৰু পিছদিনাখন মোৰ এনেকুৱা হৈ গ'ল। এতিয়া মই এইখিনি আচাৰ বনাম। মই কেৰাহীত পাতি লৈছোঁ গৰম হ'বলৈ, আৰু কেৰাহী দি লৈছোঁ 1 চামুচ জিৰা, আৰু দিছোঁ 1 চামুচ চফ, আৰু দিছোঁ বগা সৰিয়হ 1 চামুচ, আৰু মেথি 1 চামুচ, আৰু কালজিৰা 1 চামুচ, আৰু শুকান জলকীয়া অলপ দিছোঁ। আৰু এইখিনিকে মই ভাজি ল'ম। লো ফ্লেমত ভাজিব লাগিব, নহ'লে পুৰি যাব। গোন্ধ যেতিয়ালৈকে ধুনীয়া এটা গোন্ধ নাহে তেতিয়ালৈকে ভাজিয়ে থাকিব। একদম ল' ফ্লেমত ভাজিব লাহে লাহে, তেতিয়া মানে ধুনীয়া হয়। আৰু এতিয়া মই আৰু অলপ ভাজিব লাগিব। যেতিয়াখিনি ফুটিব তেতিয়া গম পাব আৰু হৈ গৈছে বুলি। মানে ফুটি আহিছে, আৱাজ এটা হৈ আছে, হৈ গ'ল। মোৰ এইখিনি ভজা হৈ গ'ল। এতিয়া মই গেছ অফ কৰি ল'ম আৰু এইখিনি ঠাণ্ডা কৰি ল'ম। আৰু এইখিনি ঠাণ্ডা হয় মানে, আৰু এতিয়া মই কেৰাহীত তেল গৰম কৰি ল'ম। কেৰাহীত তেল দি ল'ম এতিয়া। মই তেলখিনিতে গৰম হ'বলৈ দিম, আৰু গৰম হৈ লওক। আৰু এইখিনি মই এতিয়া মিক্সি জাৰত দি ল'লোঁ। এইখিনি মই এতিয়া পিচি ল'ম। মই এইখিনি একেবাৰে মানে মিহি কৰি নেপেলাওঁ, অলপ গোটা গোটাকৈ ৰাখিম। আৰু এইখিনি পিচি হৈ গ'ল। এতিয়া গুড়ি কৰি পেলোৱা নাই, মই অলপ গোটা গোটা আছে অলপ। আচাৰত সদায় এনেকুৱা মছলাটো দিব লাগে, একেবাৰে মিহিটো দিব নালাগে, অকণ গোটা গোটা থাকিলে ভাল লাগে। মোৰ তেল গৰম হৈ গ'ল, পূৰা ধোঁৱা ওলাই আছে। আৰু এতিয়া মই গেছ অফ কৰি দিম আৰু তেলখিনি ঠাণ্ডা কৰি ল'ম। আৰু এতিয়া মই জলফাইখিনি মানে এনেকুৱা নিটেখনত লৈ লৈছোঁ। মানে কি ধৰক, খৰাহি হওক বা চালনী হওক, যিকোনো ধৰণত লৈ পানীখিনি মানে চেকি ল'ব লাগে। পানীখিনি মাত্ৰ চেকি ল'লোঁ। পিছত পানীখিনি নিগৰি পৰিবলৈ দিছোঁ জলফাইখিনি। মানে নিমখ দিওঁতে যিখিনি পানী ওলাইছিলে সেইখিনি পানী। আৰু ইফালে মোৰ তেল ঠাণ্ডা হৈ গ'ল। আৰু ইফালে মই ডেক্সি এটা লৈ লৈছোঁ। ডেক্সিটোত মিলাম, অলপ বহল যতন লাগিব। আৰু ইয়াত মই এই ঠাণ্ডা কৰি লোৱা তেলখিনি দি লৈছোঁ। আৰু এতিয়া গোটা মছলাখিনি এয়া মই গুড়ি কৰি লৈছোঁ যে সেইখিনি দি দিছোঁ। হালধি গুড়ি দিছোঁ, 1 চামুচ জিৰাৰ গুড়ি, 1 চামুচ জলকীয়াৰ গুড়ি, আৰু সেইখিনি মই মিক্স কৰি ল'ম। চিৰকা, 1/2 কাপ চিৰকা দি লৈছোঁ। এইখিনি আকৌ মিলাই ল'ম এতিয়া। আৰু এতিয়া মই গেছটো অন কৰি ল'ম। গেছটো অন কৰি মানে কি, অকণমান চিমত দি পেলাই মই এইখিনি মানে অকণ গৰম কৰিম। তেলখিনি ডাইৰেক্ট গৰম তেলত মছলা দি দিয়া নাই, কিন্তু ডাইৰেক্ট গৰম তেলত দি দিলে তাৰ যিটো মানে ফ্লেভাৰটো থাকে সেইটো গুচি যাব। ঠাণ্ডা তেলত দিছোঁ। এতিয়া মই গেছটো অন কৰি লৈছোঁ, একদম চিমত দিছোঁ। আৰু এতিয়া মই ইয়াত এই জলফাইখিনি দিম। এনেকৈ আচাৰ বনালে আপোনালোকে বহুত দিনলৈ ৰাখিব পাৰে, আচাৰ বেয়া নহয়। আৰু এদিনো ৰ'দত দিব নালাগে। এইখিনি আচাৰ মই জলফাইখিনি কাটোঁতে এদিনো ৰ'দত দিয়া নাই, আৰু এতিয়া হোৱাৰ পিছতো মই এদিনো ৰ'দত নিদিওঁ। এনেকৈ থাকিব, আচাৰ বেয়াও নহয়। আৰু আপোনালোকে যদি ইচ্ছা কৰে কেতিয়াবা মাজে সময়ে দিব পাৰে, কিন্তু মই এদিনো তেনেকৈ আচাৰ নিদিয়াকৈ বহুত বছৰ তেনেকৈ থৈ দিওঁ। 3-4 বছৰ থাকিয়ে যায় তেনেকৈ আচাৰ। একো আচাৰ বেয়াই নহয়। এইখিনি মই ভালকৈ মিলাই ল'ম। একদম চিমত দিছোঁ। মই মানে এনেকুৱাকৈ দিছোঁ যে ৰ'দত দিলে যিটো তাপ লাগে তেনেকুৱাকৈ তাপ লাগিব। একদম চিমত দিছোঁ। আৰু দি অকণমান সময় তেনেকৈ মই অলপ সময় থৈ দিম। এইটো গৰম হোৱা নাই, অলপ গৰম হ'বলৈ দিম। আৰু এতিয়া ইয়াত দি ল'ম মই অলপ নিমখ। নিমখ মই বেছি নিদিওঁ, কাৰণ এইখিনি জলফাইখিনি যেতিয়া মই কাটি দিয়াছিলোঁ তেতিয়া নিমখ দিয়া আছিলে। সেইখিনি অকণমান নিমখ দিম। একদম সহজ উপায়েৰে বনোৱা আচাৰ এইটো। কোনো কষ্ট নাই, ৰ'দত দিব নালাগে, একো কৰিব নালাগে। খালি এনেকৈ বনালে গেছৰ ওপৰতে হৈ যায়। এতিয়া ৰ'দৰ হেৰিটো ইয়াতে হৈ যাব। গেছৰ এতিয়া মোৰ হিচাপ গেছ অন হৈ আছে। মই এনেকৈ অলপ সময় ইয়াতে থৈ ল'ম। ইয়াতে গৰম হ'ব, গৰম হৈ আহিছে। আৰু এনেকৈ আচাৰ বনালে কি হয়, আচাৰটো হোৱাৰ লগে লগে আজি মোৰ এইখিনি আচাৰ হ'ব, মই আজিৰ পৰা এইখিনি খাব পাৰিব। ইয়াত কোনো অকণ মানে তিতা ভাৱটো নাহে, একো নাহে, মানে কোনো গোন্ধও নাহে। মানে ধুনীয়া আৰু আচাৰ। যেনেকৈ বহুত দিন ৰাখিলে আচাৰ ৰ'দত দিলে যিটো মানে গোন্ধ এটা আহে, সেই গোন্ধটোৱে আহিব। আৰু পূৰা আজি হোৱাৰ পিছত আপোনালোকে আজিয়ে খাব পাৰিব। এনেকৈ বনাই চাব আপোনালোকে, আচাৰ নষ্টও নহয়। আৰু ৰ'দটো দেখাৰ যাৰ মানে ৰ'দত দিবলৈ অসুবিধা হোৱা মানুহৰ, ৰ'দত দিবলৈ মানে অসুবিধা যোনে পায় তেওঁলোকৰ ৰ'দত দিব নালাগে, গেছৰ ওপৰতে হৈ যাব। আৰু এনেকৈ আচাৰ বনালে তেলটোও কম লাগে, তেলত ডুবাই থ'বও নালাগে।
আৰু আপোনালোকে এনেকৈ বনাই চাব, বনাই যোনে আচাৰ খাব সি সুধিব এবাৰ আপোনাক, আপুনি যদি বনাই কাৰোবাক খুৱাই যে আচাৰটো কেনেকৈ এইটো বনাইছিলি, কিন্তু গোন্ধটোৱে বহুত বেলেগ এটা আহে, বহুত ভাল লাগে। আমাৰ ঘৰলৈ যোন মানুহ আহে মই বনোৱা আচাৰ খালে এবাৰ সুধিব কেনেকৈ বনাইছিলি। আচাৰখিনি বহুত ভাল হয় খাবলৈ, গোন্ধটো বহুত ধুনীয়া আহে, মানে টেষ্টটো বহুতেই বেলেগ আহে। আপোনালোকে এনেকৈ বনাই চাব, আৰু সেইটো ভয় নাথাকে যাৰ আচাৰ বেয়া হৈ যায়, এনেকৈ বনালে আচাৰখিনি ভেঁকুৰ উঠি নাযায়। মোৰ আচাৰ হৈ গ'ল। এনেকৈ আচাৰ মানে আপুনি ঢাকিব নালাগে, ঢাকি দিলে কিন্তু ঘামি যাব, ঘামি গ'লে পানীটো পৰিলে আচাৰ বেয়া হৈ যাব। সেইকাৰণে মই ঢাকি দিয়া নাই, খোলাকৈ মই 15 পৰা 20 মিনিট লাহে লাহে একদম চিমত দি পেলাই মই ভালকৈ উলটাই ভাজিলোঁ, অলপ দেৰি ভাজি ল'লোঁ। মানে ৰ'দত দিলে যিখিনি হৈ যায় ইয়াতে হৈ গ'ল আচাৰ। আৰু এইখিনি মই ঠাণ্ডা হ'বলৈ দিম, আৰু ঠাণ্ডা হওঁতে মই কোনো অন্য ঢাকত নামাৰোঁ, হয় চালনী এখন ইয়াত কুকাৰ মাৰি দিম। আপোনালোকে চালনী এখন মাৰিব পাৰে, নহ'লে নেট থাকে, নেট এখন কিবা পৰে বুলি মাৰি থ'ব পাৰে। আৰু এনেই কিন্তু অন্য কিবা ঢাকত মাৰি নিদিব, ঘামি পেলাই পানীটো যদি আচাৰত পৰে তেতিয়া আচাৰখিনি বেয়া হৈ যাব। আৰু আচাৰ হৈ গ'ল, আৰু এইখিনি ঠাণ্ডা কৰি ল'ম মই, আৰু ঠাণ্ডা কৰি পিছত বৈয়ামত ভৰাই দিম। মোৰ এইখিনি ঠাণ্ডা হৈ গ'ল, মানে একেবাৰে ঠাণ্ডা হোৱাৰ পিছত লৈছোঁ মই, এতিয়া বৈয়ামত ভৰাম। মই ৰাতি এনেকৈ ওপৰত হেৰি এখন কাপোৰ এখন দি পেলাই থৈ দিছিলোঁ, আৰু এতিয়া ঠাণ্ডা হৈ গ'ল, এতিয়া মৰ্ণিঙত মই ভৰাই ল'ম। আৰু মই এইটো বৈয়ামত ভৰাম, ইয়াত মোৰ আগৰ আচাৰৰ আচাৰ তেল আছে, এইখিনি 2 বছৰ হ'ল, মোৰ একো হোৱা নাই। এতিয়া আচাৰ এই জলফাই আচাৰ আছিলে ইয়াতে, শেষ হ'ল, এতিয়া মই ইয়াতে ভৰাই দিম। এইখিনি মই ভৰাই দিম এতিয়া। মই এইখিনি ভৰাই ল'ম, কিন্তু এইখিনি ৰ'দত নিদিওঁ, মই এনেকৈ থৈ দিম। এইখিনি মই এদিনো ৰ'দত নিদিলে আচাৰখিনি বেয়া নহয়, আৰু এইটোৰ পৰাই খাব পাৰি, বৈয়ামত ভৰাই চিটোৰ পৰা খাব পাৰি, হৈ গ'ল। গাইজ মোৰ আচাৰ হৈ গ'ল, বৈয়ামত ভৰাইলোঁ। 2.5 কেজি জলফাইৰ আচাৰ আছিলে, সেইকাৰণে এইটো বৈয়ামত 1 বৈয়াম হৈছে, আৰু অলপ জেগা হোৱা নাছিলে, সেইকাৰণে মই এইটো বৈয়ামত আৰু এইটোত ভৰাই লৈছোঁ। আচাৰ সদায় চিচাৰ বৈয়ামত ভৰাই থ'ব লাগে, সেইকাৰণে মই ডাঙৰ বৈয়াম নাই, এইটোত এইখিনি ফুল হৈ গ'ল, আৰু সেইকাৰণে সৰুটোত এতিয়া মই থ'লোঁ। আৰু আচাৰ ৰ'দত কেতিয়াও মই নিদিওঁৱেই, আৰু আচাৰ যদি ৰ'দত দিবলগীয়াও হয়, আপোনালোকে যদি কেতিয়াবা ৰ'দত দিয়ে, কিন্তু ডাইৰেক্ট আচাৰৰ মানে বটলৰ খপখন মাৰি আচাৰ কেতিয়াও ৰ'দত দি নিদিব। এনেকৈ খপখন মাৰি যদি আচাৰ ৰ'দত দিয়ে, তেতিয়া কি হয়, ঘামি যায়, আৰু ঘামি গ'লে খপখনৰ পৰা পানী পৰি আচাৰ বেয়া হোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আচাৰ যেতিয়া আপোনালোকে যদি ৰ'দত দিবলগীয়া হয়, তেতিয়াহ'লে ইয়াৰ ওপৰত কাপোৰ এখন আপোনালোকে ভালকৈ এই বটলটোৰ জোখৰে কাপোৰ এখন কাটি ল'ব, কাটি কাপোৰখন বান্ধি ল'ব, বান্ধি তাৰ ওপৰত কাপোৰখনৰ ওপৰত এনেকৈ খপখন লগাই দিব। তেতিয়া যদি বটলটো মানে গৰমত ঘামি যায়, খপখন ঘামি গ'লে পানী পৰিলেও মানে কাপোৰখনে পানীটো শুহি লয়, তেতিয়া আচাৰত গৈ নালাগে, আৰু আচাৰ নষ্ট নহয়। আৰু এইখিনি মই এনেকৈয়ে ৰাখিম। আৰু ৰ'দত দিবলগীয়া হ'লে আপোনালোকে কাপোৰ মাৰি থ'ব পাৰে, আৰু ঘৰতো যদি থৈ দিয়ে, ধৰক ৰ'দ পৰা জেগাত বা ক'ৰবাত যদি থৈ দিয়া হয়, তেনেকৈ কাপোৰ এখন বান্ধি ল'ব লাগে। কিন্তু আচাৰ যদি ঘামি যায়, মানে খপখন ঘামি গ'লে পানী পৰিলে আচাৰখিনি বেয়া হৈ যাব পাৰে। সেইখিনি মই এনেকৈ থৈ দিম, যিমান দিনলৈ আচাৰখিনি বেয়া নহয়, আৰু খায়ো বহুত ভাল লাগিব। আৰু তেনেহ'লে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ, আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব বুলি। নেক্সট আকৌ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত আকৌ দেখা হ'ব। বাই।